প্ৰথমে মই সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। এইটো হ'ল তাৰমানে আমি ৰাইজে একবাৰ নহয় দুইবাৰ কৰি আমি মিলি একবাৰ কৰি দিলোঁ। কৰি দিয়াৰ পিছত এই বস্তুটো এই প্ৰেচিডেণ্টটো ভাঙি আৰু বেলেগক দিলাক। তাৰ পাছত আৰু নেক্সটত আমি আকৌ বহি আকৌ বনাই দিলোঁ। সেইটো যেই মানুহ কেণ্ডিডেট নহয় সেই মানুহটোক আকৌ কেণ্ডিডেট বনাই তাহোন বেলেগ আকৌ আৰু প্ৰেচিডেণ্টটো বনাই দিলে। কি কাৰণক এই ৰাইজক এনেকুৱা এই ষ্টাফে ভাইলট কৰি আছে, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ এইটোৰ উচিত ব্যৱস্থা হ'ব লাগে। বিচাৰোঁ যোগ্যতা 100% যোগ্যতা কৰা নাছিলে। নিবিচাৰোঁ আমি, যোগ্যতা নাই। কেনেকৈ সম্ভৱ হ'ল আবেদন নকৰাকৈ? এইটো কেনেকৈ ভাইলট কৰিলে আমি এইটোৱে গম নাপাওঁ। বাৰে বাৰে আমি অনুৰোধ কৰি আহিছোঁ, সেই অনুৰোধ আমাক ভাইলট কৰি এনেকুৱা নাটক কৰি আছে। তাৰমানে এই নাটকৰ পূৰা ষ্টাফে কৰি আছে। এইটো ৰাজ নোহোৱা কেনেকুৱা ভাইলট কৰি এই কামটো এনেকুৱা কেনেকৈ হয়? এইটো আমাৰ উচিত ব্যৱস্থা লাগে। আচলতে এইটো কমিটিৰ মোৰ নাম মহম্মদ জংছৰ আলী, মোৰ ঘৰ বনমাজা গাঁও, মোৰ দেউতাকৰ নাম বোলে বছিৰুদ্দিন। ইয়াতে হৈছিলে বনমাজা জনপ্ৰিয় হাইস্কুলৰ এখন SMDC কমিটি গঠন কৰিব, তাক লৈ আমি আবেদন কৰিছিলোঁ। কিন্তু সেই আবেদনৰ মৰ্মে মোক সেই প্ৰেচিডেণ্ট পদৰ পৰা গুচাই দিলে, মোক নিদিলে। আৰু যিমান নথিপত্ৰ আছে চব জমা দিয়াৰ পিছতো মই নিজে থাকি সেইবিলাক অফিচৰ পৰা কৰি আনিলোঁ, লগত থাকি ছাবমিট কৰিলোঁ। মই নিজে চাই পেলাই দিয়াৰ পিছতো মোৰ নামত নহ'ল। মোক ৰাইজে দিছিলে। আছে। এতিয়া প্ৰেচিডেণ্ট দিলে মুজামিল হক চৌধুৰী আৰু ভাইচ প্ৰেচিডেণ্ট হ'ল মকিবুল ইছলাম। তেওঁলোকে আবেদন কৰা নাই, তেওঁলোকে দি দিলে। তেওঁলোকৰ যোগ্যতা নাই। এইটো ষ্টাফো কৰিছে আৰু ইনচাৰ্জ আমিৰুল আহমেদ, আব্দুৰ ৰহিম আৰু জাহিদুল ইছলাম। তেওঁলোকে মিলি আছে এইখিনি ঘৰ আমাৰ ইয়াতে ওচৰতে। কিন্তু মোক আগৰ পৰা কৈ আছে আমি জংছৰ লীগ প্ৰেচিডেণ্ট নিদিওঁ। এইটো তেওঁলোকৰ মন্তব্য। নিয়ম মতে মই ছাবমিট কৰিছোঁ আৰু যিখিনি খৰচ বহন কৰিব লাগে ষ্টাফৰ পৰা ক'লে, ৰাইজেও ক'লে দিয়া তুমি অলপ খৰচ কৰি তোমাৰটো বনাই আনা। যিহেতু ৰং কৰিছে যদি বেলেগ তুমি নিজে হাতত থাকি নিজে জমা দিয়ে নিজে কৰি আনা। এতিয়া যিখিনি হ'ল যিটোটা হ'ল তেওঁলোকৰ কি যোগ্যতা নাই নেকি? নাই, তেওঁলোকৰ যোগ্যতা নাই। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। তেওঁলোকে পেনেল লিষ্টত নাম দিয়া নাই, এপ্লিকেশ্যন কৰা চাইনো নাই। তেওঁলোকে এইটো ফৰ্মো ফিল আপ কৰা নাছিল। একো ফৰ্ম ফিল আপ কৰা নাই, পেনেল লিষ্টত নাম নাই, একো কৰা নাই। এইটো তুমি কি ক'বা? বিভাগীয় কৰ্তৃপক্ষক কি ক'বা এইটোৰ কাৰণে? এইটো বিভাগীয় কৰ্তৃপক্ষক এইটো অনুৰোধ জনাইছোঁ ৰাইজক যাতে এইটো কেনেকৈ এইটো হ'ল এইটো আমি বিচাৰিছোঁ। লিগেল একশ্যনটো আমি বিচাৰোঁ। এইটো উচিত বিচাৰটো হ'ব লাগে। এইটো টকা পইচা খায়ে কৰিলে না কি এনে কৰিলে এইটো আমি ওলাব বিচাৰিছোঁ। ৰাইজৰ পৰা এইখিনি অনুৰোধ জনাইছোঁ ৰাইজে আমাৰ উপযুক্ত বিচাৰটো কৰি আনে।